মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ কেইটামান চমু প্ৰশ্নোত্তৰ আগবঢ়ালোঁ। মোহপাহ মানে কি? মোহপাহ মানে মায়াৰ বান্ধোন। মাধৱদেৱৰ নাটসমূহক কি বুলি কোৱা হয়? মাধৱদেৱৰ নামসমূহক ঝুমুৰা বুলি কোৱা হয়। নামঘোষাৰ অন্য এটা নাম কি? নামঘোষাৰ অন্য এটা নাম হ'ল হাজাৰী ঘোষা। মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ ভক্তি ৰত্নাৱলী। জিকিৰ শব্দৰ অৰ্থ কি? স্মৰণ কৰা। মুমিন মানে কি? বিশ্বাসী মুছলমান। ৰচুল মানে কি আৰু আদাম কোন? ৰচুল মানে দূত, আদাম মানে হ'ল আল্লাই সৃষ্টি কৰা আদিম মানৱ। কোনে আজান ফকীৰৰ চকু কাঢ়িছিল? তেওঁ ক'ত মৃত্যু হৈছিল? ৰূপাই দাধৰা নামৰ এজন লোকে আজান ফকীৰৰ চকু কাঢ়িছিল আৰু তেওঁ দিখৌমুখৰ ফোৰাগুৰি চাপৰিত মৃত্যু হৈছিল। ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। তেওঁ সুযোগ পালেই কবিতালৈ চৰাইৰ প্ৰসংগ টানি আনে। তেওঁৰ কবিতাত চৰাইৰ বিষয়ে সুন্দৰ বৰ্ণনা পোৱা যায়। চৰাইক লৈ বিভিন্ন কবিতা ৰচনা কৰাৰ বাবে তেওঁক বিহগী কবি বোলা হয়। ৰঘুনাথ চৌধুৰী কোন যুগৰ কবি? ৰঘুনাথ চৌধুৰী জোনাকী যুগৰ কবি। তেওঁ সম্পাদনা কৰা আলোচনী দুখনৰ নাম কি? সুৰভি আৰু জয়ন্তী। ৰঘুনাথ চৌধুৰী কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? 1935 চনত তেজপুৰ অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল। অসমীয়া সাহিত্যৰ গল্প সম্ৰাট কোন? অসমীয়া সাহিত্যৰ গল্প সম্ৰাট হ'ল চৈয়দ আব্দুল মালিক। তেওঁ কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অঘৰী আত্মা কাহিনী নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ জনপ্ৰিয় বিখ্যাত উপন্যাসখনৰ নাম কি? সুৰুযমুখীৰ স্বপ্ন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাসখনৰ নাম কি? ধন্য নৰ তনুভাল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আধাৰিত উপন্যাসখনৰ নাম কি? ৰূপতীৰ্থৰ যাত্ৰা। গ্ৰ'থ অৱ দ্য অসমীয়া লেংগুৱেজ গ্ৰন্থৰ ৰচক কোন? ডিম্বেশ্বৰ নেওগ। গ্ৰেচিয়ান আৰ্ট কবিতাৰ ৰচক কোন? জন কিটছ। ডিম্বেশ্বৰ নেওগে ৰচনা কৰা অসমীয়া সাহিত্যৰ বুৰঞ্জী বিষয়ক গ্ৰন্থখনৰ নাম কি? আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী। কুঁৱলীয়ে প্ৰথমতে কালৈ ইমেইল কৰিছিল? কুঁৱলীয়ে তাইৰ মস্কোত পঢ়ি থকা বান্ধৱী শ্বেৰণলৈ প্ৰথমে ইমেইল কৰিছিল। ই-কমাৰ্চ কি? ইণ্টাৰনেটৰ জৰিয়তে কৰা বস্তু আৰু সেৱাৰ ক্ৰয় বিক্ৰয় হ'ল ই-কমাৰ্চ। ইণ্টাৰনেট শব্দৰ সম্পূৰ্ণ অৰ্থ কি? ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ। ইণ্টাৰনেটৰ সঘনাত ব্যৱহৃত শব্দকেইটা কি কি? ৱেব পেজ, ৱেবছাইট, হোম পেজ আৰু ব্ৰাউজাৰ। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি? ৰত্নদধি। আত্ৰেয় ঋষিয়ে কোনখন প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল? তক্ষশিলা বিশ্ববিদ্যালয়ত। ছাত্ৰ জীৱন আৰু সমাজসেৱা নামৰ প্ৰবন্ধটি কোনখন আলোচনীত প্ৰকাশ পাইছিল? ছাত্ৰ জীৱন আৰু সমাজসেৱা নামৰ প্ৰবন্ধটি আবাহন নামৰ আলোচনীত প্ৰকাশ পাইছিল। দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিলছ গ্ৰন্থৰ ৰচক কোন? দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিলছ গ্ৰন্থৰ ৰচক হেম বৰুৱা। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পাছৰ ভিডিঅ'ত তোমালোকলৈ আৰু কিছুমান চমু প্ৰশ্ন আগবঢ়াম। ছাত্ৰ-ছাত্ৰীসকল, দুটামান শব্দ ভুলকৈ উচ্চাৰণ হৈ গ'ল, তোমালোকে লিখাখিনি মন কৰিবা দেই।